हेलो स्टूडेंट्स সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়। এইবাৰ মেট্ৰিক পৰীক্ষা সহজ হ'ব নে টান হ'ব? 2027 বৰ্ষত এছএলসি পৰীক্ষা সহজ হ'ব নে টান হ'ব? এছএলসি 2027 লৈ ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰীৰ মাজত চিন্তা আৰম্ভ হৈছে। কোনোবাই কৈছে এইবাৰ প্ৰশ্ন টান হ'ব, কোনোবাই আকৌ কৈছে এমসিকিউ কমি যাব বা বন্ধ হ'ব, আকৌ কোনোবাই কৈছে আগৰ বছৰৰ তুলনাত পৰীক্ষাৰ প্যাটাৰ্ন সলনি হ'ব পাৰে। কিন্তু ইয়াৰ মাজত কোনটো কথা সঁচা আৰু কোনটো কেৱল গুজব হেতু বুজি লোৱাটো অতি জৰুৰী। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম কথা, এছএলসি 2027 সঁচাকৈয়ে টান হ'ব নেকি? কেৱল এছএলসি 2027 বুলি কোৱাৰ বাবে পৰীক্ষা টান হ'ব বুলি ক'ব নোৱাৰি। পৰীক্ষা কিমান কঠিন হ'ব সেয়া নিৰ্ভৰ কৰে প্ৰশ্নকাকতৰ ডিজাইন, সিলেবাছ, লাৰ্নিং আউটকাম, কুৱেশ্যন পেটাৰ্ন আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা কিমান গভীৰ বুজাবুজি আশা কৰা হৈছে তাৰ ওপৰত। সেয়ে কোনো ফেচবুক খৰচাবত দেখি এইবোৰ মেট্ৰিক টান হ'ব বুলি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। দ্বিতীয় কথা, প্ৰশ্ন সহজ হ'ব নে টান হ'ব? কনচেপ্ট বেছড হ'ব। আগন্তুক এছএলসি পৰীক্ষাৰ বাবে কেৱল মুখস্থ কৰি যোৱাতকৈ কনচেপ্ট বুজি পঢ়াটো বেছি গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, কোনো এটা অধ্যায়ৰ সংজ্ঞা মুখস্থ কৰিলেই নহ'ব, সেই কনচেপ্টটো কেনেকৈ প্ৰয়োগ কৰিব লাগে, উদাহৰণ কেনেকৈ দিব লাগে আৰু প্ৰশ্নটো অলপ ঘূৰাই সুধিলে কেনেকৈ উত্তৰ দিব লাগে এইবোৰো অনুশীলন কৰিব লাগিব। অৰ্থাৎ প্ৰশ্ন একেবাৰে অসাধ্য হ'ব বুলি নহয়, কিন্তু বুজি পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰশ্ন সমাধান কৰাটো সহজ হ'ব। তৃতীয় কথা, এমসিকিউ লৈ চিন্তা কৰিব লাগেনে? এমসিকিউ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ কথা চলি আছে, কিন্তু কোনো অফিচিয়েল নোটিছ বা এছেবৰ নিশ্চিত ঘোষণা নোহোৱালৈকে এমসিকিউ সম্পূৰ্ণ বন্ধ বা এমসিকিউ নিশ্চিতভাৱে থাকিব বুলি দাবী কৰাটো উচিত নহয়। সেয়ে এই বিষয়ত গুজব বিশ্বাস নকৰি অফিচিয়েল নোটিফিকেশ্যন আৰু বিদ্যালয়ৰ শিক্ষকৰ নিৰ্দেশনা মানি চলিবা। চতুৰ্থ কথা, এইবাৰ নম্বৰ পোৱা কঠিন হ'ব নেকি? ছাত্ৰ-ছাত্ৰীসকল, নম্বৰ পোৱা কঠিন হ'ব নে নহ'ব সেয়া কেৱল প্ৰশ্নৰ কঠিনতাৰ ওপৰত নিৰ্ভৰ নকৰে। যদি তুমি এতিয়াৰ পৰাই নিয়মিত পঢ়া, টেক্সটবুক ভালদৰে পঢ়া, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সমাধান কৰা আৰু লিখাৰ প্ৰেক্টিছ কৰা, তেন্তে ভাল নম্বৰ পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকল, বিশেষকৈ মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু ছচিয়েল ছায়েন্সৰ ক্ষেত্ৰত কেৱল পঢ়ি থকাই নহয়, লিখি প্ৰেক্টিছ কৰাটো অতি গুৰুত্বপূৰ্ণ। পঞ্চম কথা, এছএলসি 2027 ৰ বাবে এতিয়াৰে পৰা কি কৰিবা? ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে পৰাই 5টা কাম আৰম্ভ কৰিবা। প্ৰথমতে, নিজৰ সিলেবাছ সম্পূৰ্ণভাৱে চাবা। দ্বিতীয়তে, প্ৰতিটো চেপ্টাৰৰ বেছিক কনচেপ্ট ভালদৰে বুজি ল'বা। তৃতীয়তে, টেক্সটবুকৰ এক্সাৰচাইজ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন সমাধান কৰিবা। আৰু চতুৰ্থতে, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ কৰিবা। আৰু পঞ্চমতে, সময় ধৰি মক টেষ্ট দিয়াৰ অভ্যাস কৰিবা। ইয়াৰ লগতে যিবোৰ বিষয় দুৰ্বল সেইবোৰ বিষয় এতিয়াৰে পৰাই শিক্ষক অথবা সহপাঠীৰ লগত ক্লিয়াৰ কৰি ল'বা। ষষ্ঠ কথা, টান হ'ব বুলি ভয় খাব নালাগে। ছাত্ৰ-ছাত্ৰীসকল, এটা কথা মনত ৰাখিবা, যদি প্ৰশ্ন সকলোৰে বাবে টান হয়, তেন্তে কেৱল তোমাৰ বাবেই টান নহয়, কিন্তু যিজন ছাত্ৰীয়ে নিয়মিত পঢ়ে, সিলেবাছ সময়মতে শেষ কৰে আৰু প্ৰেক্টিছ কৰে, তেওঁৰ বাবে পৰীক্ষাৰ প্ৰশ্ন তুলনামূলকভাৱে সহজ হৈ পৰে। সেয়ে এছএলসি 2027 টান হ'ব বুলি ভয় খোৱাতকৈ মই কেনেকৈ ভালকৈ প্ৰস্তুতি ল'ম এই চিন্তাটোৱেই বেছি গুৰুত্বপূৰ্ণ। ছাত্ৰ-ছাত্ৰীসকল, শেষ কথা, গতিকে এতিয়ালৈকে নিশ্চিত অফিচিয়েল ইনফৰমেশ্যন নোহোৱাকৈ এছএলসি 2027 পৰীক্ষা অতি টান হ'ব বুলি কোৱা ঠিক নহয়। আকৌ একেবাৰে সহজ বুলি ভাবি পঢ়া-শুনা কমাই দিব নালাগে। বেষ্ট ষ্ট্ৰেটেজি হ'ল প্ৰশ্ন সহজ হওক বা টান হওক, সম্পূৰ্ণ প্ৰস্তুতি লৈ পৰীক্ষাত বহা। যদি তুমি এতিয়াৰ পৰাই নিয়মিত টেক্সটবুক বুজি পঢ়া, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন প্ৰেক্টিছ কৰা আৰু সময়মতে ৰিভিজন কৰা, তেন্তে এছএলসি 2027 লৈ অযথা ভয় কৰাৰ কোনো কাৰণ নাই। ছাত্ৰ-ছাত্ৰীসকল, শেষত এটা কথাই কওঁ, তোমালোকে মোৰ চেনেলটোৰ লগত জড়িত থাকিবা আৰু এনেধৰণৰ ইনফৰমেটিভ আপডেটবোৰ পাই থাকিবৰ বাবে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো ষ্টাডি তথা ক্লাছ 10ৰ কুৱেশ্যন পেপাৰৰ সমাধান কৰা হ'ব। সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।